নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ দক্ষিণপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ দিনা মই কি কৰিছিলোঁ মই কৰা অভিনয়ৰ ক্ষুদ্ৰ অংশ এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মাজৰে এজন বুলি মোক ক্ষমা কৰি দিয়ে এটো ও হেতু হেৰি ইন্না ৰিহাৰ্সেল আছিল আমাৰ চোৱাৰ আগেয়ে মই কোনো ফালেই অংক মিলাব নোৱাৰা হৈ গৈছোঁ চুপ কৰোঁ যদি বিয়োগ হৈ যায় বিয়োগ কৰোঁ যদি চুপ হৈ যায় আৰে পূৰণ কৰোঁ যদি হৰণ হৈ যায় হৰণ কৰিলে পূৰণ হৈ যায় কণমানি ছোৱালীজনী এটা অংক নহয় ৰাগিনী যে তাইক মই বিয়োগ কৰি 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 এটা উন্নত পৰিণত কৰিবলৈ সেই ৰাগিনী মই সিদ্ধান্ত লৈছোঁ মই পুনৰ বিবাহ পাশত আবদ্ধ হ'ম ৰাগিনী দ্বিতীয় বিবাহ পাশত আবদ্ধ হ'ম হে ৰাগিনী মই তোমাক হাত জোৰ কৰিছোঁ কণমানিজনী আৰু অকলশৰীয়া নকৰিবা মই তোমাৰ ভৰিত ধৰি প্ৰাৰ্থনা কৰিছোঁ তাই আমাৰ পৰা আৰু নিথৰুৱা নকৰিবা সেই পৃথিৱীত সকলোৱে কয় মই হেনো ডকাই মই ডকাই মই মানুহৰ বয় বস্তু কাঢ়ি নিয়াৰ লগতে চালা চান্স পালে মানুহৰ উশাহ নিশাহতো জুই জ্বলে জানা একোটা খুবৰ জুই ৰাগিনী খুবৰ জুই আৰু যেতিয়া এই জুই জ্বলে ন তেতিয়া পৃথিৱীত কোনো জুই পেলাব পাৰিব তুমি এই দেৱশংকৰ বৰুৱাক পাই মোৰ পৰা আঁতৰি যাব বিচাৰিছা ন আঁতৰি যাব বিচাৰিছা হে দেৱশংকৰ বৰুৱা তই মোক খাইছ ন কিন্তু তোৰ এই হাঁহি অন্তিম হাঁহি হ'বলৈ বেছি টাইম নাই তই জ্বলা জুইত ঘিউ